আজি হৈছে পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ। তো হেল্ল' গাইজ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি শাওণৰ তৃতীয়টো সোমবাৰ হিচাপে আজি আহিলোঁ আমাৰ গাঁৱৰে শিৱ মন্দিৰত, যিটো মন্দিৰত সৰুৰে পৰা পূজা কৰি আহিছোঁ। তো এতিয়া আহি পালোঁ মই মন্দিৰত আহি পালোঁ আৰু ঘৰৰ পৰা মোক প্ৰসাদ দি পঠাইছিলে, যিহেতু প্ৰত্যেক শাওণৰ মাহতে অহা হয়, এইবাৰ অহা হোৱা নাছিলে। আৰু এতিয়া বাহিৰত ভৰি হাত ধুই মেইন মন্দিৰত আহিলোঁ চাকি ধূপ দিবৰ কাৰণে। আৰু আমাৰ এই মন্দিৰটোত আমাৰ গাঁৱৰে কেইজনীমান খুৰীমা আৰু বৰমায়ে লগ হৈ প্ৰত্যেক সোমবাৰে ইয়াতে ভালদৰে ধূপ চাকি দি নাম ধৰে আৰু মন্দিৰটো ভালদৰে চাফ চিকুণ কৰি ৰাখে। এইটো এটা ভাল লগা কথা। আৰু ভিডিঅ'টো চাই থাকিলে ইয়াতে নাম ধৰা দেখিবই পাব, গতিকে চাই থাকিব। আৰু এতিয়া মোৰ ধূপ চাকি দিয়া হ'ল। এতিয়া মই শিৱলিংগত গাখীৰ ঢালিব আহিলোঁ আৰু গাখীৰ ঢালি হোৱাৰ পিছত এবাৰ মন্দিৰটোৰ চৌপাশটো আপোনালোকক দেখাম বুলি বাহিৰত ওলাই আহিলোঁ। আৰু এয়া হৈছে আমাৰ মন্দিৰটোৰ চাৰিওফালটো, যদিও গাঁৱলীয়া পৰিৱেশ কিন্তু বহুত বেছিয়ে ভাল লগা পৰিৱেশ। আৰু এতিয়া শিৱ বাবা সাক্ষী কৰি এয়া নাম আৰম্ভ হৈ গ'ল। চাওক, শেষৰজনী মই, আৰু নামত মই অলপ সহযোগ কৰিলোঁ, কোনে যাতে লাজ নিদিয়ে। এতিয়া ভিডিঅ'টো চাওক। এয়া আমাৰ নাম শেষ হ'ল আৰু এতিয়া ফুল আৰু ফট দিব আহিছে। আৰু মন্দিৰত অহাৰ পিছত এয়া ৰঙা ফটটো লোৱাৰ পিছতহে বহুত বেছি ভাল লাগে। আৰু এতিয়া প্ৰসাদো আহি পালে, প্ৰসাদ হ'ল। আৰু এতিয়া প্ৰসাদৰ লগতে গোটেইখিনি ফল মূল আহি পালে, যিহেতু এতিয়া মই প্ৰথমে কলটো হাতত তুলি ল'লোঁ। মন্দিৰত আহিলে বোলে কল খালে ফল পায় শুনামতে, আৰু সেইকাৰণে মই কলটো প্ৰথমতে খালোঁ। আৰু এতিয়া আপোনালোকে চাই থাকক, মই প্ৰসাদ খাই লওঁ। যেতিয়াৰ পৰা জানো শাওণৰ মাহ পালিব লাগে বা শাওণৰ মাহ পালিলে ভাল, তেতিয়াৰ পৰাই শাওণৰ প্ৰথম সোমবাৰত মই এইটো মন্দিৰতে আহিছিলোঁ। কিন্তু এইবছৰ তৃতীয়টো সোমবাৰতহে আহিলোঁ। যিয়ে নহওক, বাবাই বেয়া নাপায় আৰু আজি আহিব পাই মনটো বহুত বেছি শান্তি লাগি গ'ল। আৰু এতিয়া বাবাৰ পৰা বিদায় লৈ এয়া ঘৰমুৱা হৈছোঁ। আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট কৰিব নাপাহৰিব। ওম নমঃ শিৱায়।